ৰিয়েলিটিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আছোঁ গোলাঘাটত আৰু আজি আমি যাম দেওপানী থানালৈ। আপোনালোকে জানেনে অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজানত দেওপানী দুৰ্গা মন্দিৰ অৱস্থিত। এতিয়া আপোনালোকে দেখিছে আমি জংঘলৰ মাজে মাজে গৈ আছোঁ। এতিয়া আমি পাই গ'লোহি নম্বৰ হাবি আৰু আমি এতিয়া জংঘলৰ মাজে মাজেদি যাম আৰু এই জাৰ্নিটো এনজয় কৰিম আৰু এই জংঘলৰ মাজে মাজেদি আমি যাম দেওপানী। পৌৰাতান্ত্ৰিক মতে ইয়াত থকা শিলৰ মূৰ্তিসমূহ প্ৰায় নৱম-দশম শতিকাৰ। ৰ'ব, মইতো চিনাকি কৰাই দিয়াই নাছিলোঁ। এইফালে মোৰ ভাইটি আৰু মোৰ বা। এতিয়া মই ক'ম মন্দিৰৰ আচল কাহিনীটো। এদিন এজন মানুহে জংঘলত চিকাৰ কৰিবলৈ গৈছিলে আৰু যেতিয়া তেওঁ ৰাতি ঘৰ আহি পেলাই শুলেহি সপোনত মা দুৰ্গা দেখা দিলে আৰু ক'লে, তুমি য'ত চিকাৰ কৰিবলৈ যোৱা সেই স্থানতে মই মাটিৰ তলত লুকাই আছো। হে বাছা, মোক ভূগৰ্ভৰ পৰা ওলাই আনা। আৰু চিকাৰীজনে গাঁৱৰ মানুহক কোৱাৰ লগে লগে কথাটো বিয়পি পৰিল। মানুহ উপস্থিত হৈ খনন কাৰ্য আৰম্ভ কৰিলে। কিছু সময় পিছতে এটা পাছত এটাকৈ সৰু সৰু আকাৰৰ কেইবাটাও মূৰ্তি উদ্ধাৰ হ'ল। শেষত দেৱী দুৰ্গাৰ মূৰ্তিভাগ উদ্ধাৰ হ'ল আৰু কাষতে থকা নদীখনৰ নাম দেওপানী হোৱা কাৰণে মন্দিৰ ভাগৰ নাম দেওপানী দুৰ্গা মন্দিৰ নামেৰে জনাজাত হ'ল। এই মন্দিৰত দুৰ্গা পূজাৰ সময়ত ভক্তসকলৰ ভিৰ হয়। শ্ৰী সুৰেন্দ্ৰ বৈষ্ণু কল্যাণ প্ৰতিষ্ঠানম ন্যাসে মন্দিৰ পৰিচালনা কৰে। মই যিমান পাৰো মন্দিৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলো। এতিয়া আমি পাই গ'লোহি দেওপানী থান। ব'লক আমি ভিতৰলৈ যাওঁ। মন্দিৰৰ বিষয়ে কিছু পৰিমাণৰ তথ্য আপোনালোকলৈ আগবঢ়ালো। আহক আমি মূল মন্দিৰ ভাগ দৰ্শন কৰোঁ। যিহেতুকো আজি এই বছৰৰ মহালয়া, সেয়েহে মা দুৰ্গাৰ ওচৰত সেৱা জনালো আৰু মোৰ ভিডিঅ' চাই থকা প্ৰতিজন শুভাকাংক্ষীৰ সুস্বাস্থ্য বিপদ বিঘিনি দূৰ হ'বৰ বাবে মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা জনালো। জয় মা দুৰ্গা কি জয়, জয় মা দুৰ্গা কি জয়, জয় মা দুৰ্গা কি জয়।
থাকিবলৈ ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰি দিব আৰু ইউটিউবতো ছাবস্ক্ৰাইব কৰি দিব বাই বাই